Hello viewers, স্বাগতম জনাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ। জনপ্ৰিয় কণ্ঠশিল্পী সীমান্ত শেখৰে ক্ৰয় কৰিলে এখন বিলাসী বাহন। গুৱাহাটীত থকা মাৰ্চিডিজ বেঞ্চ শ্ব'ৰুমৰ পৰাই এই বিলাসী বাহনখন ক্ৰয় কৰিলে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। এই বিলাসী মাৰ্চিডিজ কাৰখন ক্ৰয় কৰাৰ সময়ত কণ্ঠশিল্পী সীমান্ত শেখৰৰ সৈতে দেখা পোৱা গৈছিল তেখেতৰ পত্নী তথা অভিনেত্ৰী প্ৰীতি কংকনা, তেওঁলোকৰ সন্তানটি, লগতে মাক দেউতাকক। পিছে স্বাভাৱিকতে আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব, এই বিলাসী মাৰ্চিডিজ কাৰখনৰ মূল্য কিমান? ভাৰতীয় বজাৰত এই বিলাসী মাৰ্চিডিজ কাৰখনৰ মূল্য 50 লাখৰো অধিক। 50 লাখৰ তলত আপুনি মাৰ্চিডিজ কাৰৰ কথা যদি ভাবিছে, সেয়া অসম্ভৱ। এই খবৰটো জানি কেনে পালে জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।